নমস্কাৰ মই মৃন্ময় শইকীয়া মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি আহি আছো জামুগুৰি হাটৰ হুকাই পুখুৰীলৈ। আজি আমি ইয়াৰে কিছুমান ঐতিহ্যপূৰ্ণ কথাৰ বিষয়ে আপোনালোকক অৱগত কৰিম। আমি চাইকেলেৰে আজি আহি আছো আৰু চাইকেলেৰে আমি আগবাঢ়ি গৈ আছো। খন্তেক সময় পিছতে আপোনালোকে আজিৰ ভিডিঅ'টো দেখিবলৈ পাব। আমি পাবলৈ আৰু অলপ সময় বাকী আছে। হুকাই পুখুৰী আমি পামেই আৰু এতিয়া আৰু কিছু সময় পিছতে আপোনালোকে চাব পাৰিব। আজি প্ৰচণ্ড গৰম পৰিছে আৰু সেই গৰমত আমি চাইকেলেৰে আহি আমি হুকাই পুখুৰী পাইছোঁহি। আমি হুকাই পুখুৰী সন্মুখৰ ভাগত আমি উপস্থিত আছোঁ। আজি আমি হুকাই পুখুৰী কিছু ঐতিহ্যপূৰ্ণ কথাৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিম। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। দৰ্শকসকল, এই পুখুৰীটো কিয় হুকাই পুখুৰী হ'ল সেই বিষয়ে আমি জানো আহক। হুকাইগিৰি নামে যিজন ক্ষমতাশালী লোক আছিল, তেওঁ 7জন পুতেক আছিল আৰু 7জনৰে বিয়া বাৰু পাতিছিল। কিন্তু এসময়ত এই অঞ্চলত পানী নোহোৱা হৈছিল আৰু পানী নোহোৱাৰ কাৰণে এই পুখুৰীটো খনা হৈছিল। কিন্তু এই পুখুৰীটোত সেই সময়ত পানী নোলাল। এদিন হুকাইগিৰি নামে সেই লোকজনে সপোনত দেখা পালে যে তেওঁৰ যি 7গৰাকী বোৱাৰী আছে, সেই বোৱাৰীকেইগৰাকীয়ে যদি এই পুখুৰীত পানী আনিবলৈ নামে, তেতিয়া এই পুখুৰীত পানী ওলাব। আৰু সেই সপোনৰ মতেই পিছদিনা তেওঁ 7গৰাকী বোৱাৰীয়ে সুসজ্জিতভাৱে এই পুখুৰীত পানী আনিবলৈ নামিলে। আৰু সেই পানী আনিবলৈ নামোতেই পুখুৰীটোৰ পৰা ক্ৰমান্বয়ে পানীবিলাক ওপৰলৈ উঠি আহি আছে। তাৰপিছত হুকাইগিৰি 7গৰাকী বোৱাৰীৰ ভিতৰত 6গৰাকী বোৱাৰীয়ে এই পুখুৰীটোৰ পৰা কলহত পানীলৈ ওপৰলৈ উঠি আহিল। কিন্তু হুকাইগিৰিৰ সৰু বোৱাৰীয়ে কমলা কৰি এই পুখুৰীটোৰ পৰা উঠি আহিব নোৱাৰিলে, কিয়নো এই পুখুৰীটোত পানী ক্ৰমান্বয়ে বাঢ়ি তেওঁক ডুবাই পেলালে। সেইকাৰণে তেওঁ এই পুখুৰীৰ পৰা উঠি আহিব নোৱাৰিলে। আৰু সেই দিন ধৰি পেলাই প্ৰায় আজিলৈকে এই পুখুৰীটোৰ নাম হুকাই নামেৰে জনাজাত হৈ পৰিল। দৰ্শকসকল, এই হুকাই পুখুৰীত আজিৰ পৰা বহুদিনৰ আগলৈকে এডাল শিকলি ওলাই থাকে। সেই শিকলিডালৰনো মাহাত্য কি সেই বিষয়ে আমি জানো আহক। যি সময়ত কমলা কুঁৱৰী পুখুৰীৰ পৰা ওলাব পৰা নাছিল, সেই সময়ত গোটেই গাঁৱৰ মানুহে তেওঁক লেজু শিকলি আদি পেলাই বোৱাৰীগৰাকীক বচাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁক বচাব নোৱাৰিলে। আৰু সেই দিনৰ পৰা এই ঠাইত দুপৰীয়া ভাগত কিছু জনজননীৰ শব্দ শুনিবলৈ পোৱা যায় আৰু শিকলিডাল ওলাই পুখুৰীৰ পাৰত পৰেহি আৰু পাৰত থকা দুজোপা গছৰ লগত সংলগ্ন হয়। আৰু এয়াই গাঁৱৰ ৰাইজে দেখিছিল, কিন্তু চুবলৈ ধৰিলে পুখুৰীলৈ হৰ শব্দ কৰি শিকলিডাল নামি গৈছিল। আৰু বৰ্তমান সেই গছ দুজোপা নাই আৰু শিকলিও নোহোৱা হয়। তাৰ বহুদিনৰ পিছত এই অঞ্চলত কলেৰাই মহামাৰী ৰূপ লোৱাত বহুতো মানুহ মৃত্যুমুখত পৰিছিল। আৰু সেই মহামাৰীৰ কাৰণেই যিসকল লোক জীয়াই আছিল, সেইসকল লোক এই ঠাই এৰি অন্য ঠাইলৈ গুচি যায়। আৰু বৰ্তমান পাচিগাঁও বৰবগীয়াৰ কেইজনমান যুৱকৰ সহযোগত পুখুৰীৰ পূব পাৰত এটি বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰা হয়। আৰু ইয়াৰ আগভাগ লয় বৰভগীয়া গাঁৱৰ বিপুল বৰা আৰু পাচি গাঁৱৰ কৰুণা বৰাই। 2016 চনত প্ৰতিষ্ঠা দিৱস হিচাপে বিষ্ণু মূৰ্তি বহুৱাই শ্ৰী যতীন্দ্ৰ ভাগৱতীৰ দ্বাৰা বিষ্ণু পূজা কৰাই প্ৰতিষ্ঠা কৰে। আৰু সেই দিন ধৰি পৰাই আজিলৈকে ধূপ চাকি শৰাই শলিতা দি থাকে গঞা ৰাইজে। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।